মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ইতিমধ্যে লাহে লাহে আৰু জয়মতী কুঁৱৰী এই দুটা পাঠ সম্পূৰ্ণ হ'ল। কিন্তু জয়মতী কুঁৱৰী এটা চমুটোকা বাকী আছে, ৰুদ্ৰসিংহ, এইটো মই পিছত দি দিম বাৰু। তোমালোকক আজি মই এই পাঠ 3 পক্ষীৰ মেকুৰী পোৱালি এই পাঠটো বুজাবলৈ ওলাইছোঁ। গতিকে তোমালোকে ভালদৰে বুজি ল'বা। কি হ'ল? পক্ষী এজনী ছোৱালী, তাই কি কৰে? মেকুৰী পোৱালিৰ লগত খেলে। মেকুৰী পোৱালিৰ লগত সকলো ল'ৰা ছোৱালীও, তোমালোকেওতো মেকুৰী পোৱালি খুব ভাল পোৱা, গতিকে পক্ষীয়েও মেকুৰী পোৱালিৰ লগত খেলি খুব ভাল পায়। কি হ'ল? পক্ষীৰ মাক দেউতাক এদিন কি হৈছিল, দূৰৰ এখন বিয়া খাবলৈ গৈছিল, আৰু বিয়া খাবলৈ যাওঁতে ৰাতিপুৱা গৈ সন্ধিয়া ঘূৰি আহিব লাগিব, গতিকে তেওঁলোক ৰাতিপুৱাই ওলাই গৈছিল। পক্ষীৰো যাব মন আছিল, কিন্তু পক্ষীৰ কি আছিল, সেইদিনা অলপ গা বেয়া হৈ আছিল, আৰু গা বেয়া হৈ থাকোঁতে মাক দেউতাকে কি কৰিলে, পক্ষীক লগত বিয়া খাবলৈ নিনিলে। গতিকে এতিয়া ঘৰত পক্ষী অকলে থাকিবনে? অকলে নাথাকে। কিয়? অকলে থাকিব নোৱাৰে। গতিকে পক্ষীক কি কৰিছিলে, ওচৰৰে ৰমলা পেহী নামৰ এজনী মানুহৰ লগত তাইক থৈ গৈছিল। আৰু যেতিয়া পক্ষীৰ মাক দেউতাক বিয়া খাবলৈ গৈছিল, বিয়া খাবলৈ যাওঁতে পক্ষীৰ কাৰণে জা জলপান, দুপৰীয়াৰ আহাৰ সকলো যতনাই থৈ গৈছিল, আৰু ৰমলা পেহীয়েকক মাতি আনি কৈছিল যে পক্ষীক চাবি। গতিকে পক্ষীৰ মাক দেউতাক যদি বিয়া খাবলৈ গৈছিল যদিও, কিন্তু পক্ষীৰ মনত বৰ বেয়া লাগিছিল। কিয়? মাক দেউতাকৰ লগত যাব নাপালে সকলো ল'ৰা ছোৱালীলে কি হয়, মনত বৰ দুখ লাগে। কিন্তু তাইৰ গা বেয়া হোৱাৰ কাৰণে মাক দেউতাকে তাইক লগত নিনিলে। পক্ষীৰ মাক দেউতাকৰ লগত যেতিয়া ক'ৰবালৈ ফুৰিবলৈ যায়, তেতিয়া কিয় ভাল লাগে জানানে? যে বাছেৰে যাওঁতে ৰাস্তাৰ দুয়োপাৰে যিবিলাক নীলা নীলা পাহাৰ, গছ গছনি, আৰু ৰাস্তাত খেলি থকা, ৰাস্তাত সৰু সৰু ল'ৰা ছোৱালীবোৰে ৰং মেনেৰে যি খেলি থাকে, সেই দৃশ্যবোৰ তাই খিৰিকীৰে চাই গৈ থাকে, আৰু সেইবোৰ দৃশ্য দেখি তাইৰ বৰ ভাল লাগে। কিন্তু উপায় নাই, তাই সেইদিনা যাব নোৱাৰিলে। কিয়? তাইৰ গাটো অকণ বেয়া হৈ আছিল। গতিকে যেতিয়া মাক দেউতাক বিয়া খাবলৈ গুচি গ'ল, তেতিয়া তাই ঘৰতে ৰমলা পেহীয়েকৰ লগত থাকিল। মাক দেউতাক যোৱাৰ পিছত কি হ'ল, পক্ষীয়ে তেওঁলোকৰ ঘৰৰ যি পদূলিমুখত যি গুটিমালি এজোপা আছিল, তাত ফুলি থকা কেইটামান ফুল হাতত লৈ দৌৰি ভিতৰত আহিল, আৰু তেতিয়া ৰমলা পেহীয়েক ক'ত সোমাইছিল? পাকঘৰত সোমাইছিল। তেতিয়া ৰমলা পেহীয়েকে পক্ষীক জলপান খাবলৈ মাতিলে, কিন্তু পক্ষীয়ে কি কৰিলে? জলপান নাখাওঁ বুলি ক'লে। কাৰণ তাইৰ মনত বৰ দুখ লাগিছে। কাৰণ সকলোৰে মাক দেউতাক যেতিয়া ক'ৰবালৈ গুচি যায়, তোমালোকক যেতিয়া এৰি গুচি যাব, তোমাৰ মনটো কেনেকুৱা লাগিব? বৰ দুখ লাগিব। গতিকে ঠিক তেনেদৰে পক্ষীয়ে মনত বৰ অকলশৰীয়া অনুভৱ কৰিলে, আৰু তাই কান্দি কান্দি জলপান নাখাওঁ বুলি ক'লে। তেতিয়া পেহীয়েকে ক'লে যে তেওঁলোক দিনটোৰ বাবেহে বাহিৰলৈ গৈছে, সন্ধিয়াটো ঘূৰি আহিবই। গতিকে তাইক মৰম কৰি ক'লে যে দুখ নকৰিবা, কাৰণ তোমাৰ মা দেউতা সন্ধিয়াটো ঘৰলৈ আহিবই, দিনটোলৈহে গৈছে। তেতিয়া ৰমলা পেহীয়েকে পক্ষীক ক'লে যে হ'ব দিয়া, হ'ব, ঠিক আছে বাৰু, তুমি জলপান পিছত খাবা, গতিকে আহা আমি একেলগে কি কৰোঁ, অলপ হেতালিকে খেলোঁ। হেতালি এটা খেল হয়নে? তোমালোকে যেনেকৈ খেলা, কি খেলা বাৰু তোমালোকে? লুকা ভাকু, তাৰপিছত কাবাডী, এইবিলাক খেলা নে নেখেলা? ঠিক সেইদৰে হেতালিও এটা খেল। গতিকে পেহীয়েকে হাতত ধৰি পক্ষীক বাৰাণ্ডালৈ লৈ আহিল, আৰু হেতালি খেলিবলৈ লাগিল। পক্ষীহঁতে অলপ সময় কি কৰিলে? হেতালি খেলিলে। আৰু হেতালি খেলাৰ পিছত পেহীয়েকে ক'লে যে মই এতিয়া পাকঘৰত খোৱা বোৱাৰ যোগাৰ কৰোঁ, তই এতিয়া জলপান খাবিনে বুলি আকৌ সুধিলে। পক্ষীয়ে তেতিয়া আকৌ ক'লে যে নাখাওঁ, মোৰ খাবলৈ মন যোৱা নাই। তেতিয়া পেহীয়েকে ক'লে বাৰু ঠিক আছে বাৰু, তুমি অলপ পিছত জলপান খাবা বুলি কৈ পেহীয়েক ভিতৰলৈ গ'ল। পক্ষী অলপ সময় তাতে বহি থাকিল, আৰু যেতিয়া বহি থাকিল তেতিয়া কি হ'ল, পক্ষীহঁতৰ ভঁৰালৰ মুখত কি কৰিলে, শালিকা এহালে নিজৰ পোৱালিটোক টোপ খুৱাই থকা দেখিলে, আৰু সেই দেখি শালিকা কেইটালৈ পক্ষীৰ বৰ মৰম লাগিল। ঠিক তাই শালিকাহালক চাই থাকোঁতেই শালিকাহালনো কেতিয়া ভুৰুংকৈ উৰা মাৰি গ'ল তাই গমকে নাপালে, আৰু সেই শালিকাহাল উৰা মাৰি গৈ কি হ'ল,
পক্ষীহঁতৰ এটা পুখুৰী আছে পিছফালে, সেই পুখুৰীৰ পাৰত পৰিলগৈ। পক্ষীও তেতিয়া সেই পক্ষীয়ে সিহঁতক চাবলৈ পুখুৰীটোৰ কাষ পালে। সিহঁতক মানে শালিকাকেইটাক চাবলৈ পুখুৰীৰ পাৰ পালেগৈ। যেতিয়া পুখুৰী পাৰলৈ গৈ তেতিয়া পক্ষীয়ে মিউ 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 কিবাৰ এটা কোমল মাত, কিহবাৰ এটা কোমল মাত শুনিবলৈ পাই তাই পিছফাললৈ ঘূৰি চালে আৰু ঘূৰি চাই দেখে সেই পুখুৰী পাৰত বাৰীৰ জোপোহাটোৰ ওচৰত এটা অকণমানি মেকুৰী পোৱালি তাই দেখিবলৈ পালে। কি দুখ লগাকৈ তাইৰ ফালে চাই আছে। ইয়ে কি মৰম লগা পোৱালিটো। তাই আলফুলে তাক কোলাত লৈ একেদৰে আহি ৰমলা পেহীয়েকৰ কাষ পালে। পোৱালিটো দেখি খুব মৰম লাগিল আৰু পোৱালিটোৱে পক্ষীৰ ফালে বৰ মৰম লগাকৈ চাই আছিল। গতিকে পোৱালিটোক তাই কোচত লৈ পেহীয়েকৰ ওচৰলৈ গ'ল আৰু পেহীয়েকক ক'লে যে চোৱাচোন পেহী, ইমান অকণমানি মেকুৰী পোৱালিটো। তেতিয়া পেহীয়েকে সুধিলে যে এই মেকুৰী পোৱালিটো তই ক'ত পালি? আৰু ক'লে যে মেকুৰী পোৱালিটোক অকলে থৈ মাকজনী বা ক'লৈ গ'ল? চাচোন কেনেকৈ কুচি মুচি তোৰ কোচত সোমাইছে। পেহীয়ে ক'লে চোৱাচোন চোৱা, মেকুৰী পোৱালিটো কেনেকৈ ইমান মৰম লগাকৈ তোমাৰ কোচত সোমাই আছে। ৰ তাক বাতি এটাত গাখীৰ অকণমান দিওঁ, পেহীয়েকে বৰ উৎসাহেৰে ক'লে। তেতিয়া পেহীয়েকে মেকুৰী পোৱালিটোক অলপ গাখীৰ দিওঁ বুলি ক'লে। তাৰ মাক আহিলেও মই তাক যাবলৈ নিদিওঁ দেই, মই তাৰ লগত সদায় খেলিম। পোৱালিটোৰ কোচত গাটোত হাত বুলাই তাই ক'লে, কোমল গাটোত হাত বুলাই তাই ক'লে। তাত পক্ষীয়ে কি ক'লে যে মেকুৰী পোৱালিটোক হেনো তাৰ মাক আহিলেও তাক যাবলৈ নিদিয়ে বুলি মৰম কৰিলে। মেকুৰী পোৱালিটোক কোমল গাটোত হাত বুলাই ক'লে। সেইটো কেনেকৈ হ'ব? তাৰ মাক আহি তাক লৈ যাবও পাৰে। মাকলৈ মনত পৰিলে সি আকৌ কান্দি থাকিব নহয়। আজি দেখোন মাৰহঁত নাই বাবে তোৰো মন বৰ বেয়া লাগি আছে। কি বুলি ক'লে? নহ'ব নহয়। কিয়? মাক আহিতো তাক লৈ যাব। কাৰণ এতিয়া তোমাৰ মা যেতিয়া বিয়া খাবলৈ গৈছে তোমাক, তোমাৰ মনটো জানো বেয়া লগা নাই? গতিকে মেকুৰী পোৱালিটোৰো মাকলৈ মনত পৰিলে সি বৰকৈ কান্দিব। হয়তো হ'লেও মাক আহিলে মই তাক থৈ যাবলৈ কমেই। হয়তো হয় বাৰু, মাক নাথাকিলে বেয়া লাগে, কিন্তু মাক আহিলে মই তাক থৈ যাবলৈ ক'ম। বাৰু কবি, এতিয়া জলপান খা, পেহীয়ে ক'লে। আৰু তেতিয়া পেহীকে ক'লে হ'ব বাৰু, ঠিক আছে, এতিয়া তুমি জলপান খোৱাহি। সিদিনা সন্ধিয়ালৈ পক্ষীয়ে মেকুৰী পোৱালিটোৰ সৈতে খেলি থাকিল। পক্ষীয়ে গা ধুওঁতে ভাত খাওঁতে ৰমলা পেহীকে এখন হাতত পোৱালিটো লৈ থাকিব লগা হ'ল। সেই গোটেই দিনটো কি হ'ল, পক্ষীয়ে সেই মেকুৰী পোৱালিটোৰ লগত খেলি থাকিল। আৰু পক্ষী যেতিয়া ভাত খাই গা ধুৱে তেতিয়া মেকুৰী পোৱালিটো গুচি যাব বুলি পেহীকে কোচত লৈ থাকিবলগীয়া হ'ল। সন্ধিয়াৰ পাছত পক্ষীৰ মাকহঁত ঘৰ পালে। পক্ষীক ৰমলা পেহীয়েকে সন্ধিয়াৰ আগে আগে শুৱাই থৈছিল। সেয়েহে এনেকা ইফালে তাইৰ কেৱল মেকুৰী পোৱালিটোৰ লগত খেলিবলৈহে লাগে। পেহীয়েকে সাধু এটা কৈহে তাক খুৱাব পাৰিলে। সন্ধিয়া যেতিয়া হ'ল, সন্ধিয়াৰ পিছত পক্ষীৰ মাকহঁত আহিল। আৰু যেতিয়া পক্ষীৰ মাকহঁত আহিছিল, পক্ষী শুই আছিল। কাৰণ তাই এনেই বেমাৰী হৈ আছে, অসুস্থ হৈছে, কাহ হৈ আছে, আৰু সকলো সময়তে মেকুৰী পোৱালিটোৰ লগত খেলি থাকিব লাগে। গতিকে গা আৰু বেয়া হৈ যাব। সেইবাবে ৰমলা পেহীকে সাধু এটা কৈ পক্ষীক যেনে তেনে শুৱাই থৈছিল। মাকে আহি পক্ষীক জগালেহি। সাৰ পাই তাই পোৱালিটোৰ কথা সুধিলে। মাকেও বুজি নাপাই পেহীয়েকক সুধিলে, ৰমলা কি পোৱালিৰ কথা কৈছে পক্ষীয়ে? মাকে আহি পক্ষীক টোপনিৰ পৰা জগাই দিলে, আৰু কিন্তু সাৰ পায়ে তাই একো কথা নাই, সেই পোৱালিটোৰ কথাহে কৈছিল। কিন্তু মাকেতো বুজি পোৱা নাই, মাকে গম নাপায় কি পোৱালি। গতিকে মাকে ৰমলা পেহীকক কৈছে যে পক্ষীয়েনো কিহৰ পোৱালিৰ কথা কৈ আছে। ৰমলা পেহীকে মেকুৰী পোৱালিটোৰ কথাখিনি ক'লে। ইফালে পক্ষীয়ে কান্দিবলৈ লাগিলে, মেকুৰী পোৱালিটো ক'ত থলা পেহী? এতিয়াই মোক আনি দিয়া। তেতিয়া ৰমলা পেহীয়েকে সেই মেকুৰী পোৱালিটোৰ সকলোখিনি কথা মাকৰ ওচৰত ক'লে। ইফালে পক্ষী আকৌ কান্দিব লাগিলে, কাৰণ মেকুৰী পোৱালিটো তাইক লাগিবই। এনেতে তাইৰ চকু গ'ল আগফালৰ বাৰাণ্ডাৰ ফালে। চকামকা পোহৰত তাই দেখিলেই পোৱালিটো এখোজ এখোজকৈ মাকৰ সৈতে জপনামুখৰ ফালে গৈ আছে। আৰু সেইটো সময়তে তাইৰ সেই বাৰাণ্ডাৰ ফালে মেকুৰী পোৱালিটো দেখি পালে, আৰু দেখিলে যে মাকৰ সৈতে সেই মেকুৰী পোৱালিটো এখোজ এখোজকৈ গৈ আছে। এইবাৰ তাই নাকান্দিলে। তাইৰ মুখত কান্দোনৰ সলনি হাঁহিহে দেখা গ'ল। তাই মাকক ক'লে, মাক অহাৰ বাবে মেকুৰী পোৱালিটোৰ বৰ ৰং লাগিছে চাগৈ নহয় মা? এইবাৰ কিন্তু পক্ষীয়ে নাকান্দিলে, কাৰণ তাইৰ মুখত কান্দোনৰ সলনি হাঁহি আছিল। কাৰণ কিয়? যে
পক্ষীৰ মাক দেউতাক অহাৰ কাৰণে পক্ষীৰ যেনেকৈ মনত আনন্দ লাগিছে তেতিয়া তাই কৈছে যে মেকুৰী পোৱালিটোৰ মাক অহাৰ কাৰণে মেকুৰী পোৱালিটোৰ যে মনত বৰ আনন্দ লাগিছে সেই কথা ভাবি পক্ষী এইবাৰ নাকান্দিলে, তাই হাঁহিলেহে। অ' শুন, মাক দেউতাকৰ সৈতে মুকলি মনেৰে যি মন যায় তাকে কৰি আনন্দ মনেৰে থাকিবলৈ সকলোৱে বিচাৰে। তেতিয়া মাকে ক'লে যে মাক দেউতাকৰ লগত মুকলি মনেৰে খেলি আনন্দ কৰি থাকিবলৈ সকলো ল'ৰা ছোৱালীলৈ বৰ মন যায়। মোকো আজিৰ পৰা এনেকৈ এৰি নাযাবা দেই মা, তাই মাকক সাৱটি ধৰি ক'লে। আৰু তেতিয়া তাই মাকক সাৱটি ধৰি বুলি ক'লে যে মা, মোক আজিৰ পৰা তুমি এনেকৈ অকলে এৰি থৈ নাযাবা। নাযাওঁ শুন, আজি তোমাৰ গা বেয়া আছিল বাবেহে তোমাক এৰি যাবলগীয়া হ'ল, তাইৰ কপালত চুমা এটা দি মাকে ক'লে। আৰু তেতিয়া মাকে পক্ষীৰ কপালত চুমা এটা দি ক'লে যে আজিৰ পৰা তোমাক এৰি নাযাওঁ, কাৰণ তোমাৰ গা বেয়া আছিল বাবেহে এৰি থৈ গৈছিলোঁ, গতিকে আজিৰ পৰা তোমাক মই কেতিয়াও এইদৰে অকলে এৰি থৈ নাযাওঁ। পোৱালিটোৰ মাকো ক'ৰবাত বিয়া খাবলৈ গৈছিল বুজিছা। সিটো কোঠাৰ পৰা দেউতাকৰ কথাখিনি শুনি তিনিওৰে হাঁহিছিল। দেউতাকে কি বুলি দিলে, আন এটা কথা দেউতাক আছিল, দেউতাকে এই সকলোবোৰ কথা শুনি আছিল। গতিকে সিটো কোঠাৰ পৰা দেউতাকে মাত লগালে যে আমি যেনেকৈ পক্ষীক এৰি বিয়া খাবলৈ গৈছিলোঁ, ঠিক সেইদৰে মেকুৰী পোৱালিটো হেনো পোৱালিটোক এৰি মাকজনী বিয়া খাবলৈ গৈছিল। গতিকে বুজি পালানে? গতিকে তোমালোকে মই যেনেদৰে বুজাইছোঁ ঠিক সেইদৰে মই থুলমূলকৈ বুজাইছোঁ, কাৰণ ভিডিঅ'ত এনেকৈ গোটেইখিনি ভালকৈ বুজাই দিয়া সম্ভৱ নহয়। গতিকে তোমালোকে পাঠটো ধুনীয়াকৈ বুজি পেলাই পঢ়ি পেলাই বুজি ল'বা।